নমস্কাৰ। যোৱাকালি যিহেতু 7টা বজাত ধুমুহা আহিছিলে, শিলা বৰষুণ, তাত মোৰ এলেকাত প্ৰায় 1 নং মোহনপুৰ, 3 নং মোহনপুৰ, চুমাপাৰা, হচিনাপুৰ, 2 নং মোহনপুৰ, মাগুৰমাৰী আৰু মাছগাঁও কছাৰী, গোটেই 7-8খন গাঁৱত প্ৰায় 43 ঘৰ ভাঙিছে। প্ৰায় সম্পূৰ্ণ ভাঙাটো প্ৰায় কিবা 5খন ঘৰ মই ৰাতিপুৱা তদন্ত কৰিলোঁ আৰু আংশিকভাৱে বাদ বাকী ঘৰবিলাক ভাঙিছে আৰু তামোল গছ গছনি বহুত ভাঙি গ'ল। ইয়াত মানুহ কিছু এক্সিডেণ্ট হৈছে নেকি? মানুহ ইমান কিবা নহ'ল, আঘাত অলপ চলপ হৈছে, কিন্তু মেজৰ ইমান কিবা হোৱা নাই, আঘাত হোৱা নাই। আপুনি এতিয়া চৰকাৰী কামবোৰ হয়, চৰকাৰক কি আহ্বান জনাব? মই কি ব্যৱস্থা লোৱাটো বিচাৰে আপুনি? মই এইটোকে আমাৰ চাৰ্কুল অফিচাৰ মহোদয়ক অনুৰোধ জনাইছোঁ যেন আজিলৈকে মই প্ৰায় 18 বছৰ গাঁওবুঢ়া হ'ল। মাজে মাজে তেনেকুৱা প্ৰাকৃতিক দুৰ্যোগ হৈ থাকে, কিন্তু আমি তদন্ত কৰি ৰিপৰ্ট দিওঁ, কিন্তু আজিলৈকে আমাৰ সমাজে কোনো সাহায্য পোৱা নাই। গতিকে মহোদয়ে গুৰুত্ব দি কিনি যেন আমাৰ এই দুৰ্যোগত যোনে ভুগিছে অলপ সাহায্যৰ ব্যৱস্থা কৰে, মই এইটোৱে আহ্বান কৰিছোঁ। আৰু আমাৰ মহোদয়সকলে কয় আৰু আমি ওপৰত প্ৰপ'জেল বনাই কিনি দিম, দিয়া নিদিয়া চৰকাৰৰ কথা বুলি কয় আৰু মই এইখিনিতে আৰু অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ যিটো গাঁও পঞ্চায়তৰ সভাপতি, প্ৰতিনিধিসকল, মেম্বাৰসকল, যিটো গাঁও পঞ্চায়তত আমাৰ ডেভেলপমেণ্টৰ আঁচনি আহে, কিছুমান কনষ্টিটুৱেঞ্চিৰো থাকে, এইবিলাক যদি এনেকুৱা দুৰ্যোগৰ সময়ত যেন অলপ চলপ সহায় কৰে, তেতিয়া যথেষ্ট আমাৰ দুৰ্যোগত ভোগা ৰাইজে অলপ ভাল পাব। মই এইটোকে আমাৰ গাঁৱৰ সভাপতি আৰু ব্লক ডেভেলপমেণ্ট মহোদয়সকলক মই গাঁওবুঢ়া হিচাপে অনুৰোধ জনাইছোঁ। আৰু এইখিনি সময়ত প্ৰতিনিধি আহিছিলে বাৰু, আমাৰ এইটো পঞ্চায়ত প্ৰেচিডেণ্ট আহিছিলে আৰু UBPৰ কিবা আমাৰ আঞ্চলিকৰ ডিষ্ট্ৰিক্টৰ নেতাবিলাকে আহিছিলে আৰু লগতে আমাৰ MECৰো আহিছিলে, কিবা লালি সমষ্টিৰ তেখেতসকলে মেজৰ যিটো ঘৰ গোটেই সম্পূৰ্ণ ভাঙিছে, তেখেতসকলক তিৰপাল এখন দি গৈছে আৰু পাছত তেখেতসকলে কৈছে আমি আলোচনা কৰিম বুলি কৈছে। নমস্কাৰ। সদ্যহতে আমি যোৱা নিশা 7টামান বজাত চমকং গাঁও পঞ্চায়তৰ কেইখনমান গাঁও, কমেও 7-8খনমান গাঁও শিলাবৃষ্টিত ধুমুহাত মানে ঘৰ বাৰী গোটেইখিনি ধ্বংস হৈছে। তাৰ কাৰণে আমি গোটেইখিনি ছাৰ্ভে কৰিছোঁ। ইয়াত যিখিনি আমাৰ বড়ো জাতীয় সংগঠন UBPO আৰু মই এজন প্ৰেচিডেণ্ট হিচাপে আমাৰ ৱাৰ্ড মেম্বাৰসকলে আৰু যিখিনি লিডাৰ আছে তেখেতসকলক লগত লৈ আমি এইখিনি ছাৰ্ভে কৰিছোঁ। ইতিমধ্যে আমি ছাৰ্ভে কৰি সদ্যহতে গোটেইখিনি তথ্যখিনি আমি পোৱা নাই, হয়তো অলপ পাছত আমি গোটেইখিনি তথ্যখিনি আমি
আমাৰ চাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰিছোঁ। চাৰ্কল অফিচাৰৰ লগত আমি যোগাযোগ কৰি এইখিনি আমি সম্পূৰ্ণভাৱে লিষ্টখিনি আমি দিবলৈ তৈয়াৰ কৰিছোঁ। আৰু এইখিনি সদ্যহতে আমি আলোচনা কৰিছোঁ, আমি পঞ্চায়ত ফালৰ পৰা বা যিখিনি আমি জাতীয় সংগঠনে কি কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থাটো ল'ম। আৰু যিখিনি আমি ছাৰ্ভে কৰি পোৱা মতে আমি বহুত দুখ পাইছোঁ যে আমাৰ যিখিনি ঘৰ বাৰী মানে ভাঙি গৈছে, এখন ঘৰ হ'লেও ভাঙি মানে গোটেইখিনি ৰাতিবোৰ মানে শুব পৰা নাই। তাৰ কাৰণে আমি খুব দুখিত বুলি ক'ব লাগিব। এইখিনি আমি চিন্তা চৰ্চা কৰি আমি পঞ্চায়ত ফালৰ পৰাই হওক যিখিনি চৰকাৰী যিখিনি ব্যৱস্থা এইখিনি আমি কাম কৰিম বুলি ভাবিছোঁ। মানে যিখিনি ডক্টৰৰ মানে হেৰি ব্যৱস্থাটো কৰিম, দৰৱ পাতি আমি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। টিংবোৰ গোটেইখিনি ধ্বংস হৈছে আৰু যিখিনি মানে ধান যিখিনি ভঁৰাল আছে এই ভঁৰালবিলাক মানে গোটেইখিনি ধ্বংস হৈছে। ধান মানে গোটেই বৰষুণত ভিজি গৈছে। শিলাবৃষ্টিত যিখিনি আপোনাৰ বহুত মানে ক্ষতি মানে গ্ৰস্ত হৈছে বুলি আমি ধৰি লৈছোঁ। जोङो बेवहाय थांनाय मोनानि जिथुनिखि बारहुंखा बेखौ जोङो मिन्थिनानै दिनै सनापुर गामियावहाय जोङो नुजाथिफैदों आरो बिथांमोननि जा खहा जानाय बा जा बारहुंखाजों जा बुखारलांजानाय थिंफोर बुखारलांजादों दा बेखौ जोङो नुनानै मोन्दों। दा बेखौ जोङो मोनसेल' आर'ज खालामनो नागिरदों जे बेखौ गभर्नमेन्ट फालनिफ्राय जोङो माबा मोनसे जोङो सहायफोर मोनगोन नामा बे हिसाबै जोङो खोथाखौ फोरमायहरदों। दा बेखिनिखौ जोङो मिन्थिना मोन्दों। दा बिथांमोननिफ्राय फर्म फैनायखौ जोङो बे फर्मखौ फिलआप खालामनानै हरनायनि मोनसे थांखि लादों आरो बे दा समसिम बेसेसो न'खरा बेबायदि बायख्रेब बा दा जोङो नैबे मोनफैनानै जोङो मिन्थिना मोन्दों जे जोङो नैबे जायगायाव फैनानै सनापुर गामियावहाय ओरैनो मोन 20 गं न'खराहा उसुबिदा जादों आरो माखासे न'खरा मोनानि बेलायाव थानो थाखाय उसुबिदाथार जानाया ओरैनो 14-15सो न'खर बेबायदि हरनि थानायनि उसुबिदायाव गुबुननि न'खराव थांनानै गावनि न'खरखौ गारनानै गुबुननि न'खराव थाहैनाय जादों आरोखि। संकं पन्सायत सिङाव ना बे सनापुर गामियावनो मोन 21-24 होननाय न'खरा खहा जादों? दा बेयो जोंनि नैबे सार्भे खालामनायाव जोङो मिन्थिनानै नैबे सनापुराव फैनायलाय बे सनापुर गामिनिखौल' आं बुंनाय जादों आरो गुबुनखैजा दंबावो आरो बेयो संकं जिपिनि आन्दारावहाय आरो गोबां ओंखारगोन। दा जोङो दंफैयो सनापुर गामियावहाय बेखिनिखौ जोङो सनापुरनिफ्रायल' मिन्थिना मोन्दों आरो जोङो बेखौनो खावलायनो लुबैदों जे जिखियानो जाया मानो दिनैनि बे बारहुंखाजों जा जालांनाय दा बेफोरखौ जोंबो खौसेथि बर' सुबुं आफादनि जानानै जोङो जोंनि माखासे दैदेनगिरिफोरजों जों सावरायनानै जोङो मा बेब'स्था खालामनो हायो बेखौ जोङो थि मोनसे थांखि लानाय जागोन। बेखौनो आं दिनै फोरमायथिबाय। बिटिआर हालामनि थागिबिफोरनि थाखाय इउपिपिएलनि नैथि बान्था। बिटिआर गोरोबथानि सेथि बोसोरावनो मुंख्लं नखरफोरा मोनबाय 5 लाख रां मान बान्था। खोमसिनि सायख्लंखौ बोखारना दा बिटिआरआ सोरांनि जायगायाव। सोलायनाया जौगानायनि इउपिपिएल नखर नखर। फैगौ बिधान सभानि बिसायख'थियाव ट्रेक्टरनि सावगारियाव भट होना इउपिपिएल हान्जाखौ देरहासार खालाम।